হে দোস্ত যেতিয়াই আপুনি সৰু আছিলে নিশ্চয় ঘৰৰ পৰা দৌৰি বাহিৰত ওলাই গৈছিলে যেতিয়াই এখন উৰাজাহাজ ওপৰেৰে গৈ থকাৰ শব্দ পায় মই বাৰু এতিয়াও যাওঁ কিন্তু আপুনি সৰুতে গৈছিল আৰু সৰুতে গৈ নিশ্চয় ভাবিছিল উৰাজাহাজখন চাই যে যদি চৰাই এটা এই উৰাজাহাজখনৰ লগত খুন্দা মাৰে কি হ'ব বাৰু ময়ো ভাবো যে হ'ব কি আজি মই কি হ'ব ক'বলৈ চেষ্টা কৰিম যদি প্লেন এখনে আকাশত চৰাই এটা খুন্দা মাৰে তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এই যিখন ফটো দেখিছে আপোনালোকে ভালদৰে চাওক বিশ্বাস হয়নে চৰাই খুন্দিয়াৰ ফলত প্লেনখনৰ এনেকুৱা অৱস্থা হৈছে যেন দা ইনক্ৰেডিবল হকে খুচিয়াইছেহে কিন্তু ইমান সৰু চৰাই এটা খুন্দিয়াৰ ফলত এখন প্লেনৰ এনেকুৱা কেনেকুৱাকৈ হ'ব পাৰে চাওক হ'ব পাৰে কাৰণ প্লেনখন ইমানেই স্পীডত আকাশত গৈ থাকে আৰু ইমান স্পীডত যদি এটা সৰু বস্তু চৰাইৰ দৰে এটা সৰু বস্তুও প্লেনখনে খুন্দা মাৰে তাৰ ইম্পেক্টটো ইমানেই বেছি হৈ যায় যে প্লেনখনৰ এনেকুৱা অৱস্থা হয় আৰু যদি আগত যেটো গ্লাছ আছে যেটো পাইলটে দেখা পোৱাকে গ্লাছ আছে সেই গ্লাছত যদি খুন্দা মাৰে পুৰা গ্লাছ টাছ ভাঙি সোমাই যাব যদি সৰু চৰাই হয় আৰু তেনেকুৱা ঘটনা বহুত হয় প্লেনৰ লগত কিমান হয় জানেনে অনলি আমেৰিকাতে এক বছৰত 13,000 বাৰ্ড ষ্ট্ৰাইক হয় এটো বাৰ্ড ষ্ট্ৰাইক বুলি কয় চৰাই খুন্দিয়াটোক এক বছৰতে 13,000 বাৰ চৰাই খুন্দিয়ায় আৰু যদি চৰাইয়ে বেলেগ ঠাইত খুন্দিয়ায় কোনো কথা নাই ইমাৰ্জেন্সি লেন্ডিং কৰিব পাৰে প্লেনখনৰ কোনো প্ৰব্লেম নাথাকে মাত্ৰ বডিটোত অলপ আঘাত পাব কিন্তু যদি চৰাই প্লেনখনৰ ইঞ্জিনৰ ভিতৰত সোমাই যায় আমি জানোৱে প্লেন এখনত দুটা ইঞ্জিন থাকে স্পেচিয়েলি জেট ইঞ্জিন স্পেচিয়েলি দুটা থাকে কিছুমানত চাৰিটাও থাকে কিন্তু সেই ইঞ্জিনৰ ভিতৰত যদি চৰাই সোমাই যায় সেই ইঞ্জিনটো লগে লগে ব্লাষ্ট হৈ যায় কাৰণ ইঞ্জিনটো বহুত স্পীডত ঘূৰি থাকে পাংখাৰ ভিতৰত যদি সোমাই যায় ব্লাষ্ট হ'বই আৰু যদি এটা ইঞ্জিন বিফল হয় কোনো কথা নাই নেক্সট ইঞ্জিনটোৰে প্লেনখনে ইমাৰ্জেন্সি লেন্ডিং কৰিব পাৰে কিন্তু যদি এজাক চৰাই আহে আৰু সেই এজাক চৰাইৰ মাজত প্লেনখন সোমাই যায় আৰু যদি দুয়োটা ইঞ্জিনতে চৰাই সোমাই যায় সেই প্লেনখন ক্ৰেশ হ'ব কেনেকৈ কি হ'ব দুয়োটা ইঞ্জিন বিফল হৈ যাব কোনো থ্ৰাষ্ট নাপাব প্লেনখন আগবাঢ়ি যোৱাত আৰু কি হ'ব লাহে লাহে তলত নামি আহি ফালে মাটিত পৰি যাব আৰু এনেকুৱা এটা ঘটনা সংঘটিত হৈছিল ফ্লাইট 1549 নামৰ এখন এৰোপ্লেনৰ লগত আমেৰিকাত দুয়োটা ইঞ্জিনে বিফল হৈ গৈছিল কিন্তু সেই প্লেনখনে কিবাকে লেন্ডিং কৰিছিল নদীত নিউয়ৰ্কৰ মাজত থকা যেটো হাংছন ৰিভাৰ সেই ৰিভাৰটোত লেন্ডিং কৰিছিল বহুত ভাল পাইলট থকা বাবে সুলি নামৰ পাইলট আছিল কি জানি এখন ফিল্মো আছে সুলি না চেলি এনেকুৱা ফিল্মখন আপোনালোকে চাব পাৰে কিন্তু এই যেটো কেছ বাৰ্ড ষ্ট্ৰাইক চৰাই খুন্দিয়া এই কেছটো বহুত ভয়ানক প্লেনৰ ক্ষেত্ৰত আৰু এনেকুৱা ঘটনা কেতিয়া হয় জানেনে যেতিয়া প্লেনখনে টেক অফ কৰে মানে উঠে বা যেতিয়া লেন্ডিং কৰিব টাইম হয় কাৰণ তেতিয়া প্লেনখনে চৰাই যিমানত উৰে সিমানত আহি যায় এনে জেনেৰেলি নহয় এনে জেনেৰেলি প্লেন এখনে বহুত ওপৰত উৰে 45,000 30,000 ইমানমান ওপৰত উৰে ইমান ওপৰত জেনেৰেলি কোনো চৰাই নাথাকে চৰাই থাকে স্পেচিয়েলি 33,000 ফিট মানত কিন্তু 45,000 ফিট 40,000 ফিটত চৰাই নাথাকে সো তাত কোনো প্ৰব্লেম নাথাকে কিন্তু যেতিয়া লাহে 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 লেন্ডিং কৰিব টাইম হ'ব তাত এনেকুৱা প্ৰব্লেম হয় আৰু এইবিলাক প্ৰব্লেমৰ পৰা বচাৰ বাবে বিভিন্ন টাইপৰ এয়াৰপোৰ্টত মানে ব্যৱস্থাপনা কৰা হৈছে যেনেকৈ বন্দুকৰ গুলি মাৰে যাতে চৰাই আহিব নোৱাৰে লেন্ডিং কৰাৰ টাইমত বা কিছুমান গেছ এৰি দিয়ে যাতে চৰাইয়ে সেই গেছৰ গন্ধ পাই ফেলে আহিব নোৱাৰে সেই স্থানত এনেকুৱা টাইপ বা কিছুমান ঠাইতটো ফ্লাইটে কেনসেল কৰি দিয়ে যদি এনেকুৱা সেই আহে যে ইয়াত চৰাই আহিব বা পৰিভ্ৰমী চৰাই ইয়াত আহিব সো এইটো ৰাস্তাৰে আমি ফ্লাইট উৰাব নোৱাৰো এনেকুৱা টাইপৰ বিভিন্ন কেছ আহে সো নিশ্চয় আপোনালোকে গম পালে এইটো কিমান ডাঙৰ কেছ বাৰ্ড ষ্ট্ৰাইক সো যদি ভিডিঅ'টো ভাল লাগে সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো যাতে সাবস্ক্ৰাইব কৰিবলৈ অকণো নাপাহৰে কাৰণ মই এনেকুৱা তেনেকুৱা ভিডিঅ' বনাই থাকিবলৈ চেষ্টা সদায় কৰি যাওঁ